নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে আজি এইটো প্ৰথম পাৰ্ট হ'ব একদম সাধাৰণ কিছুমান প্ৰশ্ন যিকেইটা আপোনালোকে হয়তো জানি থোৱাটো অতি দৰকাৰ বুলি মই ভাবোঁ গতিকে এই ভিডিঅ'টিৰ এইটো প্ৰথম পাৰ্ট হ'ব ইয়াৰ পাছতে আৰু ছেকেণ্ড আৰু থাৰ্ড এনেকৈ পাৰ্ট মই লৈ আনিবলৈ চেষ্টা কৰিম গোটেই পাৰ্টবিলাক সম্পূৰ্ণৰূপে পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ভাৰতবৰ্ষৰ সবতকৈ সৰু ৰাজ্য কোনখন ইয়াৰ উত্তৰটো হৈছে গোৱা ভাৰতবৰ্ষৰ ব্লু চিটি বুলি কোনখন চহৰক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে যোধপুৰ শচীন তেণ্ডুলকাৰক অলপ দিনৰ আগতে কিহৰ সন্মান দিয়া হৈছিল ইয়াৰ উত্তৰটো হৈছে পদ্মবিভূষণ ISROৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে বেংগলোৰ ভাৰতৰ সংবিধানখনত কিমানটা ভাষা আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 22টা ভাৰতবৰ্ষৰ সবতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ মিলখা সিংহক কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে ফ্লাইং শিখ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সবতকৈ ডাঙৰ ৰাজ্য কোনখন ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কিমান ইউনিয়ন টেৰিটৰী আছে ইয়াৰে শুদ্ধটো হৈছে 29খন ৰাজ্য আৰু 7খন ইউনিয়ন টেৰিটৰী আছে গুপ্তকালত কোনটো গুফা নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে অজন্তা গুফা ভাৰতবৰ্ষৰ সবতকৈ পুৰণা পৰ্বত শৃংখলাটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে অৰাৱলী পৰ্বত ভাৰতবৰ্ষৰ টুইন চিটি বুলি কোন দুখন চহৰক কয় ইয়াৰ উত্তৰটো হৈছে হায়দৰাবাদ আৰু ছিকেন্দ্ৰাবাদ অন্ধ্ৰপ্ৰদেশৰ লোকনৃত্যবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে কুচিপুড়ি ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী কোন ইয়াৰ উত্তৰটো হৈছে অমিত শ্বাহ ভাৰতবৰ্ষৰ বৰ্তমান বিত্তমন্ত্ৰী কোন ইয়াৰ উত্তৰটো হৈছে নিৰ্মলা সীতাৰমণ বৰ্তমান ভাৰতৰ RBI বেংকৰ গভৰ্ণৰ কোন হয় ইয়াৰ উত্তৰটো হৈছে শক্তিকান্ত দাস কোনজন ভাৰতীয়ই প্ৰবুদ্ধ ভাৰত নামৰ পত্ৰিকাখনৰ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে স্বামী বিবেকানন্দ ভাৰতবৰ্ষৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন ইয়াৰ উত্তৰটো হৈছে ৰমেশ পোখৰিয়াল ভাৰতবৰ্ষৰ বৰ্তমান ৰক্ষামন্ত্ৰী কোন হয় ইয়াৰ উত্তৰটো হৈছে শ্ৰী ৰাজনাথ সিং তামিলনাডুৰ শাসক কোন হয় ইয়াৰ উত্তৰটো হৈছে বনৱাৰীলাল পুৰোহিত ফেচবুকৰ সংস্থাপক কোন হয় ইয়াৰ উত্তৰটো হৈছে মাৰ্ক জুকাৰবাৰ্গ CAৰ ফুল ফৰ্ম কি হয় বাৰু ইয়াৰ উত্তৰটো হৈছে চাৰ্টেড একাউণ্ট জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু কিমান চনত হৈছিল ইয়াৰ উত্তৰটো হৈছে 30 জানুৱাৰী 1948 চন সীমান্ত গান্ধী বুলি কাক কোৱা হয় উত্তৰটো হৈছে আব্দুল গফাৰ খাঁ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ উত্তৰটো হৈছে C ৰাজগোপালাচাৰী স্বাধীনতা মোৰ জন্মগতৰ অধিকাৰ বুলি কোনে কৈছিল ইয়াৰ উত্তৰটো হৈছে বাল গংগাধৰ তিলক মহেঞ্জোদাৰোক কি নামেৰে জনাজাত ইয়াৰ উত্তৰটো হৈছে মাউণ্ট অফ ডেথ ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে কিমান চনত নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1962 চনত যদি ৰাষ্ট্ৰপতিৰ পদটো খালী থাকে তেতিয়াহ'লে সেই পদটো কিমান সময়ৰ ভিতৰত পূৰণ কৰা দৰকাৰ ইয়াৰ উত্তৰটো হৈছে 6 মাহৰ ভিতৰত ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান দিনৰ হয় ইয়াৰ উত্তৰটো হৈছে 6 বছৰ ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ উত্তৰটো হৈছে ডক্টৰ A.S. ৰাধাকৃষ্ণন
ভাৰতবৰ্ষত বগা ক্ৰান্তিৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ উই কোৰিয়ান। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব বেছি? ইয়াৰ উত্তৰটো হৈছে বিহাৰত। ব্ৰহ্মপুত্ৰ নদীখনৰ উদ্ঘাটন ক'ৰ পৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে তিব্বত কৈলাশ পৰ্বতৰ ঢালৰ পৰা। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই বহুত বেছি ৰাজ্যসমূহৰ সীমাক স্পৰ্শ কৰে? ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনে। ভাৰতবৰ্ষৰ চবতকৈ দীঘল ৰেলৱে জোন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে উত্তৰী ৰেলৱে। ভাৰতবৰ্ষই কিহৰ উৎপাদনত বেছি আত্মনিৰ্ভৰ বুলি ভাবে? ইয়াৰ উত্তৰটো হৈছে লোহা। সংযুক্ত ৰাষ্ট্ৰসংঘৰ বৰ্তমান মহাসচিব কোন হয়? ইয়াৰ উত্তৰটো হৈছে বান কি মুন। সংযুক্ত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ মুঠ সংখ্যা কিমান? মানে সদস্যৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 15 জন। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা কিমান থাকে? ইয়াৰ উত্তৰটো হৈছে 15। নোবেল পুৰস্কাৰ কোনখন দেশে প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে USA। 2010 চনৰ মান বুকাৰ পুৰস্কাৰ কাক প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে হাৱাৰ্ড জেকবছন, ব্ৰিটেইনৰ হয়। 2011 চনৰ পদ্মশ্ৰীৰ সন্মান কাক দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে জাকিন প্ৰথম। নোবেল পুৰস্কাৰ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1901 চনত। কোনখন ভাৰতীয় ফিল্মক বিশেষ অস্কাৰ এৱাৰ্ড সন্মান দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে পাৰ্থিৰ পঞ্চালী। অৰ্জুন এৱাৰ্ড কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? ইয়াৰ উত্তৰটো হৈছে খেল, মানে খেলৰ কাৰণে অৰ্জুন এৱাৰ্ড দিয়া হয়। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? ইয়াৰ উত্তৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। কোনবিধ ধাতুক খুব সহজতে কাটিব পাৰি? ইয়াৰ উত্তৰটো হৈছে ছ'ডিয়াম। বিদ্যুতৰ সৰ্বোচ্চ চালক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে চিলভাৰক। এটা আপেল কাটি থোৱাৰ পাছতে ইয়াৰ ৰংটো কিয় সলনি হৈ যায়? কাৰণ ইয়াত আইৰণ অক্সাইড থাকে। চূণত যদি পানী মিলাই তেতিয়াহ'লে কোনবিধ গেছ উৎপন্ন হয়? ইয়াৰ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? উত্তৰটো হৈছে বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি হয়? ইয়াৰ উত্তৰটো হৈছে বৰগড। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে কমল। পানীত থকা ৰাষ্ট্ৰীয় জীৱবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে গংগা ডলফিন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফল কি? উত্তৰটো হৈছে আম। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ উত্তৰটো হৈছে হকী। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমতে সূৰ্য উদয় হয়? ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশত। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াৰ উত্তৰটো হৈছে ময়ূৰ। কাগজৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? ইয়াৰ উত্তৰটো হৈছে চীন। ভাৰতবৰ্ষত সশস্ত্ৰ বলৰ সৰ্বোচ্চ সেনাপতি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিক। শিখসকলৰ প্ৰমুখ ফেষ্টিভেল বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে বৈশাখী। লৌহ পুৰুষ বুলি কোনজন মহাপুৰুষক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে চৰ্দাৰ পেটেল। আজিলৈ ইমানখিনিয়ে। এনেকুৱা ধৰণৰ নতুন নতুন সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে লগ পাম ইয়াৰ পাছৰ ভিডিঅ'ত। ধন্যবাদ।